নমস্কাৰ। বি পজিটিভৰ শ্ৰোতা দৰ্শকসকললৈ মোৰ আজিৰ টপিকছ হৈছে কেনেকৈ সুখী হ'ব পাৰি। অৰ্থাৎ সুখী হোৱাৰ খুব সৰুকৈ চমুকৈ তিনিটা কিটিপ মই আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। প্ৰথম কথাটো হৈছে সুখ অনুভৱ কৰিবৰ কাৰণে আপুনি অতীতত হেৰাই যোৱা বেদনাবোৰ পাহৰিব লাগিব। অৰ্থাৎ হেৰাই যোৱাৰ কাৰণে বেদনা নহয়, কিছু অভিজ্ঞতা আহৰণ কৰক। বৰ্তমানত আপোনাৰ লগত যি আছে সেইখিনিৰে আপুনি আত্মসন্তুষ্ট অনুভৱ কৰাৰ চেষ্টা ৰাখক। এইকাৰণেই মই আত্মসন্তুষ্টি লোৱাৰ কথাটো কৈছোঁ, কাৰণ আপুনি যদি আপোনাৰ বেগত চাই, পিছফালে চাই, আপোনাতকৈ দুৰ্ভিক্ষ অনাটনত ভগা হেজাৰজন মানুহ পাব। আপোনাতকৈ ফটা চিঙা কাপোৰ, আপোনাতকৈ জৰাজীৰ্ণ ঘৰ, আপোনাতকৈ নিম্নমানৰ খাদ্য ভক্ষণ কৰা বহু মানুহ আপোনাৰ পিছত আছে। যেনেকৈ সুখী হ'বৰ কাৰণে এই মনোভাৱ আপুনি ল'ব লাগিব। অৰ্থাৎ সুখী হোৱাৰ কাৰণে আপুনি অতীতৰ বেদনা পৰিহাৰ কৰি বৰ্তমানত থকাখিনিক লৈ আত্মসন্তুষ্টি অনুভৱ কৰিব লাগিব। আৰু অদূৰ ভৱিষ্যতে আপুনি কি হ'ব তাৰ কাৰণে সীমা নিৰ্ধাৰণ নকৰাকৈ আপুনি যথোপৰোনাস্তি চেষ্টা কৰক। ইতিবাচক দিশেৰে আপুনি আগবাঢ়ি গৈ থাকক। এটা সময়ত আপুনি নিশ্চয় সূৰ্য শিখৰত অৱতীৰ্ণ হ'বলৈ নিশ্চয়কৈ সক্ষম হ'ব। আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ ভাৰতীয় হিচাপে, কাৰণ এইখনেই সেইখন ভাৰত য'ত গণতন্ত্ৰই আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাহ বিক্ৰেতাৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ সক্ষম হৈছে। আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰয়াত ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালাম এটা সামান্য দৰিদ্ৰ পৰিয়ালৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতিৰ আসনখন দখল কৰিবলৈ সক্ষম হৈছিলে। আৰু এনেকুৱা বহু হিষ্ট্ৰী আছে যিবিলাকে কৰ্মৰ জৰিয়তে বহু উচ্চ শিখৰলৈ লৈ গৈছে সাধাৰণ এজন মানুহক। যেনেকৈ নেলছন মেণ্ডেলাই 20 বছৰ জেলত থকাৰ পিছতো তেওঁ দেশৰ ৰাষ্ট্ৰপতি হ'বলৈ সক্ষম হৈছিলে। গতিকে কিটিপ মাত্ৰ 3টা পইণ্ট মই ক'ব বিচাৰোঁ। অতীতৰ বেদনা পৰিহাৰ কৰি, অতীতৰ পৰা অভিজ্ঞতা আহৰণ কৰি বৰ্তমানত থকাখিনিক লৈ আত্মসন্তুষ্টি অনুভৱ কৰা। আৰু অদূৰ ভৱিষ্যতে কি হ'ব তাৰ কাৰণে সীমা নিৰ্ধাৰণ নকৰাকৈ লক্ষ্য আগত ৰাখি যথোপৰোনাস্তি চেষ্টা চলাই গ'লে আপুনি নিশ্চয় আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰিব, আৰু তেতিয়াই নিশ্চয়কৈ সুখী হ'ব পাৰিব। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।